Welcome to our channel Amazing Astro World. যদি আপোনালোকে এই চেনেলটো নতুনকৈ দেখিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজি মই ফাৰ্স্ট টাইম আপোনালোকৰ মাজত অসমীয়াত ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু মোক এনেকৈ সাপোৰ্ট কৰি যাব। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এনেকুৱা 4টা ৰাশিৰ বিষয়ে ক'ম যিবোৰ বহুত লাকি বুলি কোৱা হয়। প্ৰথমটো হৈছে মেষ ৰাশি। এই ৰাশিৰ মানুহসকল নিজৰ কামৰ প্ৰতি এক্টিভ হৈ থাকে আৰু বহুত এনাৰ্জেটিক হয়। তেওঁলোক অলপতে সন্তুষ্ট হয় আৰু তেওঁলোকৰ খং বহুত কম উঠে, কিন্তু এবাৰ উত্তেজিত হৈ উঠিলে সহজতে শান্তও নহয়। 2 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। এই ৰাশিৰ মানুহ অলপ ডিফাৰেণ্ট হয়। তেওঁলোক যাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰে তাৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰে। তেওঁলোক বহুত চতুৰ হয়, সেইকাৰণে তেওঁলোকৰ আগত মিছা কথা কোৱাটো অসম্ভৱ। 3 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। এই ৰাশিৰ মানুহে নিজৰ ইমোশ্যন কণ্ট্ৰল কৰিব পাৰে। তেওঁলোক প্ৰেক্টিকেল হয় আৰু বহুত শক্তিশালী হয়। তেওঁলোক নিজৰ ফেমিলিৰ প্ৰতি বা নিজৰ লাইফ পাৰ্টনাৰৰ প্ৰতি বহুত পজিটিভ হয়। 4 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। এই ৰাশিৰ মানুহ বহুত হাৰ্ডৱৰ্কিং হয় আৰু যুক্তিশীল হয়। তেওঁলোক কেতিয়াও ইমোশ্যনেল হয় বা বেলেগৰ কথাত পৰি ডিচিজন নলয়। তেওঁলোকে দান কৰিও বহুত ভাল পায়। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।